তাকে আশা কৰোঁ অনাগত দিনবিলাক যদি ভালে খুলে যায়, আপোনালোকে লগতে ছাপোৰ্ট কৰি যায়। মালিনী থানৰ আশীৰ্বাদত যদি আগবাঢ়ি যাব পাৰোঁ, তো ইমানেই আৰু। এতিয়া দেখাই আছোঁ মালিনী থানখন। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। তো এতিয়া গৈ আছোঁ লিকাবালি মালিনী থান যাম। তো তাতে গৈ আছোঁ আমি, দাদা মই আৰু ভিনদেউ তিনিজনে গৈ আছোঁ মালিনী থান। তো আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ মালিনী থান, বহুত এক্সাইটেড আছোঁ। এতিয়া মেইন ৰোডতে আছোঁ, যাওঁ আৰু লাহেকৈ। তো ভিডিঅ'টো একে লাষ্টলৈ চাই দিব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব সকলোকে কৈছোঁ। তো এতিয়া গৈছোঁ, ব্লগ ভিডিঅ'টো এনজয় কৰক আৰু মালিনী থান মোৰ লগতে চাওক। আৰু ময়ো বহুত এক্সাইটেড হৈছোঁ মালিনী থান চাবলৈ। আজি ফাৰ্ষ্ট টাইম মোৰ লাইফত মালিনী থান চামগৈ আৰু লিকাবালি ফাৰ্ষ্ট টাইম গৈ আছোঁ। তো বহুত এক্সাইটেড। তো সকলোকে ভিডিঅ'টো একে লাষ্টলৈ চাব অনুৰোধ কৰিলোঁ। এতিয়া ব্লগ গৈ থাকক, লাষ্টলৈ চাই দিওঁ। तो है समय, हम तो है ज़मीं, हमसे ना कभी। A few moments later. Hey guys, finally মালিনী থান পাই গ'লোঁ মনৰ পুনৰ। আমি ভিনদেউ মই অকলে গুচি আহিলোঁ। এইফালে ভিনদেউ আৰু এইফালে বাইকখন। তাৰপিছত মানে এতিয়া এই মালিনী থানৰ ফিল্ডখনত আছোঁ, দেখাই আছোঁ। তাৰপিছত মালিনী থানৰ পিছত মানে ফিল্ডখনত আছোঁ। তো মনৰ পুনৰ হ'ল, এতিয়া চিনি পালে যেতিয়া আহি থাকিম আৰু কোনো কথা নাই, কেছ নাই, ভিডিঅ' বনাই থাকিম। তো ভিডিঅ' বনাই দেখাম। তো গেটৰ মুখলৈ আহিলোঁ, আহি চিনাকি কৰাই দিলেহি। তো ফাইনেলি পালোহি আৰু মনৰ পুনৰ কৰি দিলোঁ। তো এতিয়া ফিল্ডতে আছোঁ, চাওক গাইজ, চবফালে লেতেৰা কিন্তু হ'লেও ফিল্ডত আছোঁ। তো ইয়াতে তো চাই দিব। তাকে আশা কৰোঁ অনাগত দিনবিলাক যদি ভালে খুলে যায়, আপোনালোকে লগতে ছাপোৰ্ট কৰি যায়। মালিনী থানৰ আশীৰ্বাদত যদি আগবাঢ়ি যাব পাৰোঁ, তো ইমানেই আৰু। এতিয়া দেখাই আছোঁ মালিনী থানখন। A few moments later. ফাইনেলি মালিনী থান ভিতৰত যাম, বাইকখন পাৰ্কিং কৰি দিম 10 টকা দি। তো এতিয়া গৈ আছোঁ মালিনী থান, এখন মালিনী থান। ৱেলকাম টু মালিনী থান গৈ আছোঁ, ভিডিঅ' চাই থাকিব লাষ্টলৈকে। তো গাইজ ফাইনেলি টিকেট কাটি দিলোঁ 10 টকা দি, মানে 20 টকা দি, এজনত 10 টকাকৈ। তো এতিয়া গৈ আছোঁ, ফাইনেলি এক্সাইটেড। তো চিনেমেটিক শ্বটত চাই থাকিব। ऐसी अजनबी थी आपसी कि हमसे ना कभी कोई आपसी। हम तो हो गए ज़मा धीरे धीरे खालमा। ফাইনেলি গাইজ পাই গ'লোঁ ভিতৰত, উঠি আহিলোঁ ইমানখিনি ওপৰত, গোটেই ভৰি চুই বিষে হৈ গ'লচোন। তো মনৰ আশা পূৰ্ণ হৈ গ'ল, সেই কাৰণে থেংক ইউ ভিনদেউ। তো মনৰ আশা পূৰ্ণ হৈ গ'ল। তো গাইজ চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। A few moments later. চাওক গাইজ, জেগা আছে। আরে কজনী ভাও লাগিলে নে? ভাগৰটো লাগিবই আৰু না। আমাৰ ভাও লাগি গৈছে। ক'ৰ পাইছে আপোনালোকে? আমি চৰাইদেউ বৰভাগ। অঁ বহুত দূৰ পাইছে। A few moments later. এতিয়া ভাও লাগি গৈছে বুলি একো নাই, সপোনটো আশা হৈ গ'ল, আশা পূৰ্ণ হৈ গ'ল। তো যিমান কষ্ট হ'লেও উঠি যাম মানে ওপৰত। তো দি হৈছে জল্দি গ'ল যাওঁগৈ, ইমান ওপৰলৈ নাযাওঁগৈ আৰু বহুত ভাল। হা ব্ৰহ্মপুত্ৰ। তো ওপৰত গ'লে বোলে ব্ৰহ্মপুত্ৰখন দেখি পাব। তো তালৈ নাযাওঁগৈ আৰু যামগৈ, দি হৈছে। তো এতিয়া বাজিলে 4:30। কি ক'ম আৰু, ওপৰ ভিউ নাজাৰা। দৌৰি গৈছোঁ, দৌৰি। আজি ভাগৰ হেভি হ'ব। ক'ব আছে দেউতা নহ'ব দিয়া
এই বহুত দৌৰ ধেমালি নহয় হা লোক তৰিং হাজৰিকা 2.0 তৰিং হাজৰিকা অঁ এইফালে নাহকটীয়া দাদা নাপালোঁ মোৰ চেনেলটোৰ নাম সুধিলে থেংক ইউ দাদা ইমান দৌৰ পাইছে আমাৰ ইয়াত আহক ফাৰ্ষ্ট টাইম নেকি অঁ মোৰ ফাৰ্ষ্ট টাইম ইয়াত হৈ লোকেল হৈ না সেইখিনি চেম নাহকটীয়া অঁ নাহকটীয়াৰ পৰা আহিছে দাদা 2-3জন তো সেইটো দাদাখিনিকো লগ পালোঁ ভাল লাগিলে তো ভাল হ'ব পালোহি এবাৰ আহিছোঁ ঘৰত তো ইমান ওপৰলৈ নাযাওঁ আৰু এবাৰ ঘূৰি যাওঁগৈ কাৰণ দি হৈছে জানি লেট পূৰা লেট হৈছে আকৌ ধেমাজিলৈ বাইক চাই যাব লাগিব পূৰা বৰিং হেভি তো যাওঁ আৰু অলপ চাই লওক ক'ৰবাত তললৈ নামি আহিছোঁ দাদাকেইজন লোকেল ভাল লাগিলে নাহকটীয়াৰ পৰা আহিছে ইমান দূৰৰ পৰা তো নাপালোঁ দাদাকেইজনে গোটেই 3জনে ছাবস্ক্ৰাইব কৰি দিলে মানে হেভি তো থেংক ইউ দাদাকেইজন তো ওপৰৰ পৰা ভিডিঅ'টো চাওক অলপ तो हो गए जमा धीरे धीरे भगवान हमसे ना कभी उड़ गए A few moments later. তো মোৰ মনোভাৱ পূৰ্ণ হ'ল আপোনালোকেও চালে মোৰ লগতে মালিনথান তো ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা প্লিজ সকলোকে তো নাহকটীয়া দাদাকেইজনে বহুত মৰম পালোঁ দাদাকেইজনে মই ফটো চটো ক্লিক কৰি আহিলোঁ অঁ নাহকটীয়া অঁ আজি ফাৰ্ষ্ট টাইম আহিছে বোলে তো বহুত ভাল লাগিলে দাদাকেইজনে থেংক ইউ দাদাকেইজন তো চাওক গাইজ এইটো মালিনথান মেইন মন্দিৰ নেকি আই হোপ এইফালে চাওক কিবা কিবি শিলে বনাই আছে তাত গৈ চাওক হাই গাইজ যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক মনোভাৱ পূৰ্ণ হ'ল মোৰ ড্ৰিম মানে মালিনথান চোৱা বহুত পাইছে তো চাইলোঁ প্লিজ সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ নমস্কাৰ সকলোকে তো তলত যা অলপ দেখাওঁ কিবা কিবি তো ভিডিঅ'টো তাতে এণ্ড কৰি দিম তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে হেল্ল' গাইজ মেইন মন্দিৰ এইটো যেন সোমাওঁ ভিডিঅ' আছে দৰ্শন কৰিবলৈ হ'লে চৰি ভগৱান মাফ কৰি দিবা আৰু চাইডৰ নাজাৰাখিনিকে অলপ দেখাই দিম তো চাওক গাইজ ফিল্ডৰে আকৃতি কৰা Oh my god, heavy. Oh. Wall, three. A few moments later. চব কৰা হৈ গ'ল তো এতিয়া যাওঁগৈ আৰু বেছি দেৰি নকৰোঁ আকৌ দাদা তাত উঠিব লাগিব তো এতিয়া যাওঁ এতিয়া মালিনথানতে ভিডিঅ'টো এণ্ড কৰি দিওঁ তো সকলোকে বাই বাই গাইছ আকৌ নেক্সট ভিডিঅ'ত লগ পাইছোঁ আজি ক'বলৈ গ'লে ফাইনেলি মোৰ ড্ৰিমটো মনোকাপ পূৰ্ণ হৈ গ'ল ড্ৰিমটো কমপ্লিট হৈ গ'ল তো সকলোকে এটাই ৰিকুৱেষ্ট কৰোঁ যে মোৰ চেনেলৰ যাতে সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ে তো তাৰে কামনা কৰিলোঁ তো গাইছ জলদি জলদি ছাবস্ক্ৰাইব কৰি দিয়ক যদি মোৰ নতুনকৈ আহে মানে যদি কোনোবা নতুনকৈ চাইছে মোৰ ভিডিঅ'বিলাক তো প্লিজ দেন ছাবস্ক্ৰাইব কৰি দিয়ক তো ফাইনেলি পালোঁ মনোভাৱ পূৰ্ণ তো সকলোকে বাই বাই গাইছ মালিনথানতে তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আকৌ তো এতিয়া বাই বাই গাইছ